So hello guys and welcome back to my YouTube channel. So আজি মই গৈ আছো KTM গড়চুকত মানে নতুনকৈ ওপেনিং কৰিছে তাতে বিকাশ দাটো আহিব তাতে অল ইণ্ডিয়া ৰাত কৰি ফেলে গাইজ KTM গড়চুকত মানে মিটাপ আছে তাতে গৈ ফেলে মানে বিকাশ দাক মানে সুধিম অল ইণ্ডিয়া ৰাত গৈ কেনেকৈ এক্সপিৰিয়েঞ্চ পালে বলক গাইজ আমি তাতে গৈ ফেলে আপোনালোকক দেখাই দি আছোঁ পুৰা কোন কোনবা ইউটিউবাৰ আহে তাতে চাওক গাইজ তাতে গৈ ফেলে স্টাইল কৰি যাইছে চাওক গাইজ মানে বহুত বেছি ৰিকুৱেষ্ট কৰি আছিল মানে মোৰ চাক থাকাৰ হেঁতে ডিমুদাক লগ ধৰা তো গাইজ মানে বিকাশ দা মানে আজি আহি গ'ল তো তাৰপিছত ডিমদাৰ লগতো লগ ধৰা আপোনালোকে ভিডিঅ' বনাই দিম তো গাইজ ইপিনে মানে শ্বৰ্টকাট ৰাস্তা আছে ইপিনে লৈ যাম আৰু ডাইৰেক্ট তো গাইজ আজি মানে অলপ ফালাফালি কৰা মুডত আছোঁ মই আপোনালোকক বুজাই থাকোঁ ইমান নাফালিব কিন্তু আজি মই অলপ ফালি আছোঁ ইমানো ফালা নাই গাইজ মানে অলপ ফালি আছোঁ আৰু তো গাইজ আমি পিনে শ্বৰ্টকাট ওলাই আহিলোঁ ডাইৰেক্ট তো গাইজ তাতে কোনোবা আহিছে এতিয়া তো গাইজ এতিয়া আমি গড়চুক KTM পামেই আৰু আজি পুৰা নেক্সট লেভেল হৈ যাব গাইজ নেক্সট লেভেল তো এইফালে গাইজ পুৰা ইউটিউবৰ মাহা ৰখি আছে চ' বিকাশ দালক লগ ধৰিব পাৰে তো ফাইনেলি আমি KTM শ্ব'ৰুমত আহি পালোঁ গাইজ তো ইয়াতে বহুত ইউটিউবাৰ ৰখি আছে শ্ব'ৰুমটো নতুনকৈ লঞ্চ কৰিছে মানে আপোনালোকক এটা শ্ব'ৰুমত এটা চিনেমেটিক শ্বট দেখাই আছোঁ গাইজ তো গাইজ বিকাশ দা মানে পাঠশালা আহি পাইছে মানে চবে ৱেইট কৰি আছোঁ বিকাশ দাৰ বাবে ইফালে মই আছোঁ ইফালে আৰু বহুত ইউটিউবাৰ ৰখি আছে বিকাশ দা আহিলে নেক্সট লেভেল ধামাকা হ'ব ইয়াতে তো ভাইটি তুমি ক'ৰ পৰা আহিছা বুলি চোৱা ক'ৰ পৰা আহিছা তুমি ঘৰৰ পৰা আহিছা নহয় তুমি কোনটো জেগাৰ পৰা আহিছা কটাবাৰী নেকি অঁ ঘৰৰ পৰা আহিছা ডাইৰেক্ট কৰি দিলা তুমি ভাল লাগিল বেলেগতকৈ বেলেগ নেকি তো ফাইনেলি বিকাশ দা আহি পালে তো গাইজ চাব পাৰে কিমান বেছি ভিৰ হৈ গৈছে দহটাতে ওলাইছিলে আমিও লাহে লাহে মানুহ ন ৰখি আহিছে তাৰে কাৰণে ৰিচেণ্টলি পুৰা চুৰি তুলি কাটি অলপ হেণ্ডচম হৈ গৈছে কওক কেনেকুৱা ফিল কেনেকুৱা হেণ্ডচম টেনচন একো নহয় মানুহৰ খোৱা ধৰণ এইটো বাকী একো নাই চব মানুহ সমান কেনে পালে অল ইণ্ডিয়া টুৰ কৰি কিনে বঢ়িয়া লাগিল ইণ্ডিয়াখনত থাকি কিনে ইণ্ডিয়াখনৰ কিছুমান নজনা জেগা নেদেখা জেগা কেতিয়াও টিভিত দেখা পোৱা ভিডিঅ'ত দেখা পোৱা জেগা কিছুমান নিজ চকুৰে চাই আহিছোঁ আৰু তাৰে কিছুমান এক্সপিৰিয়েঞ্চ আপোনালোকৰ আগত দাঙিবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে মৰম ব্ৰিজৰ ভিডিঅ'বোৰ চাই যাওক ভাইটিৰ চেনেলটো চাব আৰু অসমৰ মানুহ হয় অসমৰ মানুহক যদি মানে অসমৰ ল'ৰা যদি ছাপোৰ্ট নকৰে তো কাক কৰিব তো ছাপোৰ্ট কৰি দিব এনেকৈ ধন্যবাদ এটা ইম্পৰ্টেণ্ট বস্তু হয় আৰু এই ৰাইড কৰোঁতেও ধৈৰ্যটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এক জেগাত বহিয়ে একমাহ ডেৰমাহ বাইক চলাই থকাটো ধৈৰ্য লাগিব তেতিয়াহে তো গাইজ বিকাশ দাদা ওলাল ঘৰৰ ফালে যাবলৈ
গাইজ বিকাশ যাতে ঘৰৰ পৰা ওলাই গ'ল। তো আজি মানে বিকাশক লগ ধৰিব নোৱাৰিলোঁ, মানে বহুত মানুহ হৈ গৈছিল। তো দিনাখন লগ ধৰিম, আপোনালোকক পুৰা দেখাই দিম। তো গাইজ আজিৰ বাবে মানে মই আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই, জয় অসম।